Kan ba yara kelet pe marungan. So guys, আজিৰ কথাটো এনেকুৱা হল যে যেনেকে ভাত নাখালে মানে ভোকটো নুগুছে ঠিক তেনেদৰে সানাক যদি মই সপ্তাহত এবাৰ রোস্ট নকৰো মোৰ টোপনিয়ে নাহে ভাই। সো নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছো অন্য এটা রোস্ট ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে মাজুলী ৰস্তাৰ ইউটিউব চেনেল। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কৈছো এইটো অকল ধেমালি আৰু হাঁহি মাজাকৰ কাৰণে বনোৱা হৈছে যাতে কোনেও গাত পাতি নলয়। আনসাবস্ক্ৰাইব কৰা আৰু সাবস্ক্ৰাইব নকৰা বিলাকক কৈছো সাবস্ক্ৰাইব কৰিলে কিবা পইচা যায় নেকি হা। আৰু যদি আপোনালোকক পইচা লাগে মোৰ তালৈ একাউণ্ট নাম্বাৰটো পঠাই দিয়ক, নম্বৰ এটা কমকে দেই, তেতিয়া মই 10 টকা এটা হ'লে দিম আৰু। এই ভিডিঅ'টো চাই কিনি যদি কাৰোবাৰ চকু ইফাল সিফাল হৈছে, মোৰ কিন্তু হোৱা নাই। সেই সদায় দিনে লৰাই থকা চানা এই পক্কা বৰটেঙা দুটালৈহে মোৰ চকুটো সদায় যায়। হয়, ময়ো মানিছো চানাই বহুত ধুনীয়া, কিন্তু ভিতৰি ভিতৰি যে যিমান কুনিয়া আৰু ঘুনিয়া সেইটো ঘুলুকি পেলোৱা এজনেহে জানিব কিমান খুনিয়া আৰু ঘুনিয়া। একেবাৰে যেন তাৰ হাৰ্টে এটেক হল চালা। এইটো লাইকৰ কাৰণে, এইটো কমেন্টৰ কাৰণে, শ্বেয়াৰৰ কাৰণে কোনটো? আপোনাক এক কথা এটা কওঁ, 16 ছেকেণ্ডৰ এটা ৰিলছ বনাই কিনি এই নিজৰ গোপনীয় বস্তুবিলাক দেখাই কিনি আপুনি ফেমাছ হ'বৰ চেষ্টা নকৰিব। তাত কোনো পইচা নাপায় আৰু একো লাভ নাই। এনেকুৱা এটা ৱেবছাইট আছে গুগল ক্ৰমত, তাত যাওক আৰু আপুনি মাহেকত লাখ লাখ টকা কমাব পাৰে, যেনেকে সানী লিয়নি আৰু মিয়া খলিফাই পইচা কমাই আছে। চাওক গাইজ, আজি যদি এজন ডাঙৰ চেলিব্ৰিটি এজনীও যদি এনেকুৱা অৱস্থাত উলংগ হৈ ডেন্স কৰি থাকে তেতিয়াও মই ৰষ্ট কৰিম। কাৰণ মই ভাবো যিমান ইণ্ডিয়ান আৰ্মি এজনৰ সন্মান থাকে ইমান এটা সন্মান নাই চেলিব্ৰিটি এজনৰ। মৰম লগা ভন্টি জনীৰ নাজানো কথা। গাইজ, এইটোকতো নকৈছো আৰু তাৰ হেৰিডাল কাটি দিলে আৰু হেৰিটো লগাই ললে। সো গাইজ, আপোনালোকে এই ফেচবুক ইনষ্টাগ্ৰামত মক্কেলামি কৰি থকা সেই গোপনীয় বস্তু হিলাই মেলি দেখাই মেলি বুকু হিলাই থকা এই মক্কেলামি বিলাকৰ ওপৰত কি মন্তব্য দাঙি দিয়ে? ভিডিঅ'ৰ মাজতে আৰু এটা কথা কৈ দিওঁ, হোলীটো হৈছে ৰঙৰ উৎসৱ, সকলোৱে জানো, কিন্তু হোলীৰ নামত কিছুমানে কৰিছে ৰেপ, কিছুমানে কৰিছে ছোৱালীক সাৱটি ধৰিছে, কিছুমানে হোলীৰ নামত চান্স লৈ কিনি ৰেপো কৰি দিছে। সো গাইজ, এইবিলাক নকৰিব। আৰু হোলীৰ নামত কিছুমানে সৰু ল'ৰা ছোৱালীক উলংগ কৰি কিনি জেগাতে ৰং সানিছে। মানে যদি এনেকুৱা এটা কৰি দিছে, সো গাইজ এনেকুৱাবোৰ নকৰিব কেতিয়াও। সো ভিডিঅ'টো আছিলে আজিলৈ ইমানে। আৰু ভাল পালে লাইক কমেণ্ট এণ্ড নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব টিং টংকে। আৰু নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আহি আছো নেক্সট সপ্তাহত মাজুলীৰ ৰাস্তাৰ পৰা।